বাৰবতীয়াৰ মাঘৰ বিহু ৩ তাৰিখৰ পিছতে ৰাইজৰ বিপুল সহাৰে বিপুল উৎসাহৰ বাবে আৰু পুনৰ আমি এই মহা খেলপথাৰত পুনৰ খেল অনুষ্ঠিত কৰিছো। এয়া ৰাইজৰ মৰম চেনেহৰ মাজেৰে আজি যুঁজ হৈ আছে মহৰ যুঁজ। আমি কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছো আৰু যিসকল দৰ্শকেও আহিছে তেখেতসকলকো আমি বাৰবতীয়া অঞ্চলৰ তৰফৰ পৰা আমি সকলোকে মৰম যাচিছো। এয়া সঁচাকৈ মহৰ যুঁজ, সঁচাকৈ পাহৰি যাব নোৱাৰো। আমাৰ অতীত আৰু বৰ্তমান আমি ৰক্ষাৰ কাৰণে, আমি পৰম্পৰা ৰক্ষাৰ কাৰণে মহৰ যুঁজ পাতি আহিছিলো। আজি ৰাইজে কিন্তু সঁচাকৈ সুন্দৰ মহৰ যুঁজ চাবলৈ পাইছে আৰু বহুত ডাঙৰ ডাঙৰ মহ আছে, আপোনালোকে খেল চাবলৈ পাব। আৰু আমাৰ পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক খেলপথাৰত যাতে নিজৰ নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰে তাৰ বাবে আমি সমিতিৰ তৰফৰ পৰা আপোনালোকক বিলম্বভাৱে অনুৰোধ জনাইছো। আৰু সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছো কণ ডেকা লিপিকা বস্তুবৰাক ককা পলাশ গুৰু। ইতিমধ্যে আমাৰ সঁচাকৈ ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে, সঁচাকৈ মন ভাল লাগিছে। এয়া 2 মিনিট অতিক্ৰম কৰিছে, আপোনালোকৰ মন সাৰ্থক নিশ্চয় হৈছে, মন নিশ্চয় সাৰ্থক হৈছে। এয়া মহিবুৰ ৰহমান লাহৰিঘাট চাহিব আৰু তেলাহী মহৰ মাজত যুঁজ চলি আছে। ইয়াৰ পিছতো অনুৰোধ জনাইছে জগতগাঁও আৰু বাবুলাল নাথ আপোনালোক কিয় এনেকুৱা কৰিছে? এই খেলপথাৰ মধ্যমখনে নাই, বাকীখিনি গেদাৰিং কৰি দিয়া। উত্তৰ দিশত আহি যাব কি যে এই ইহঁতকেইটা ক'ত থাকে, মানুহবিলাক ক'ত থাকে, শেষতে দিম বুলি পেলাই থাকে ন। এইটোৱে হৈছে কাৰণটো তাতে সোমাই থাকে, কিন্তু কাৰণটো বুটলিবলৈ নাজানে শেষত বাবুল